গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত চকলেট কেকনো কেনেকৈ বনায় তাকে শ্বেয়াৰ কৰিব খুজিছোঁ। মই চকলেট কেকটোৰ লগতে কৰ্ণফ্ল'ৰ মিক্স কৰি দিছোঁ। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আমি এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই দুটা কণী লৈ লৈছোঁ, 4টা ডেইৰী মিল্ক চকলেট লৈছোঁ আৰু মই 1 কাপ ময়দা লৈ লৈছোঁ, 1 কাপ চেনি লৈছোঁ আৰু ৰিফাইন 1 কাপ লৈছোঁ লগতে। আৰু মই লগতে কৰ্ণফ্ল'ৰ দি দিছোঁ, যদি আপোনাৰ নাই নল'লেও কথা নাই। আৰু মই বেকিং পাউডাৰ 2 চামুচ লৈছোঁ আৰু এইখিনি মই ভালদৰে মিক্সিত মিহলি কৰি লৈছোঁ। লগতে এড কৰি দিছোঁ কণী দুটাও। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু আপুনি চাব এইখিনি যাতে বহুত পনীয়া হৈ নাযায়। আৰু যদি বহুত গোট খায় তেতিয়াহ'লে অকণমান আপুনি গাখীৰ এড কৰিব পাৰে। আৰু এইখিনি আপুনি লাৰি চাই গম পাব বহুত মিহি হৈ যাব। আৰু এতিয়া আপুনি এটা ষ্টীলৰ পাত্ৰ ল'ব। আপোনাৰ যদি ঘূৰণীয়া বাতি আছে তেতিয়াও হ'ব ডাঙৰ, নহ'লে মই এনেকুৱা এটা পাত্ৰ লৈ লৈছোঁ। আৰু এই জোখত এখন হোৱাইট পেপাৰ কাটি লৈ লৈছোঁ যাতে আপোনাৰ কেকটো ধুনীয়াকৈ উঠি আহে। আৰু আমি ষ্টীলৰ যিটো পাত্ৰ আছিলে পাত্ৰটোত আমি এতিয়া ৰিফাইনলৈ লৈ যোৱাখিনি ভালদৰে মিহলাই লৈছোঁ। আৰু এইখিনি মিহলাই মই ইয়াতে হোৱাইট পেপাৰখনো পাৰি দিছোঁ। এইখনতো মই ৰিফাইন অইল ধুনীয়াকৈ এড কৰি লৈছোঁ যাতে আমাৰ কেকটো যেতিয়া হ'ব ধুনীয়াকৈ উঠি আহে, পাত্ৰটোত লাগি নধৰে। এতিয়া আমি এইখিনি ইয়াতে দি দিছোঁ। ধুনীয়াকৈ সমান জেগাত ৰাখি থৈছোঁ যাতে গোটেইখিনি সমান হৈ থাকে। এতিয়া আমি ইয়াতে মই এড কৰিছোঁ কাজু, খিচমিচ, আলমণ্ড বাদাম সৰু সৰুকৈ কাটি এড কৰি দিছোঁ। দেখিবলৈও ভাল লাগে, খাবলৈও ভাল। আৰু আপোনাৰ যদি ঘৰত এনেকুৱা এখন ষ্টেণ্ড আছে তেতিয়া কথা নাই। আৰু যদি এনেকুৱা নাই, কেৰাহীত থোৱা ষ্টেণ্ড হ'লেও হ'ব। আপুনি কুকাৰটোত বহাই দিব আৰু কম জুইত দি দিব, ঢাকোনখন মাৰি থৈ দিব। কিন্তু হুইচেলটো মাৰিব দিব নালাগে, খোলাকৈ মাৰি থৈ দিলেই হ'ল। আৰু আপুনি লাৰি চাব, যদি 20 মিনিটমান পিছত লাৰি চাই দেখিব যদি লাগি ধৰে তেতিয়াহ'লে হোৱা নাই। আৰু তাৰপিছত যদি লাগি নধৰে তেতিয়া হৈ গৈছে। দেখিছে বহুত ছফ্ট হৈছে, খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে বনাব, আশা কৰোঁ ভাল পাব ভিডিঅ'টি চাই।